মোৰ পঢ়িব ইচ্ছা বুলি কৈছিলে তুমি কিবা কব বিচাৰিবা নি ৰাইজক মানে স্কুলত পেচাব কৰে স্কুলত লাগিলে মই যাই নাপাওঁ তেতিয়া তাৰমানে স্কুলৰ ভিতৰতে ফাৰ্ষ্ট পেচাব কৰে নমস্কাৰ মামা পেহা পেহী দাদা ভণ্টি সকলোকে স্বাগতম জনাইছোঁ শৰ্মা ব্লগিং চেনেলটো আকৌ এবাৰ সেয়া আজি আমি গৈ আছোঁ এটা ভাইটিৰ ঘৰত যি নেকি চৰকাৰৰ পৰা অকণমানো সুবিধা পোৱা নাই আনকি এখন হুইল চেয়াৰো পোৱা নাই চকীত বহি আছে 16-17 বছৰে তো বিশেষভাৱে সক্ষম এটা ভাইটিৰ ঘৰত গৈ আছোঁ তো আপোনালোকে চাই থকা ভিডিঅ'টো সম্পূৰ্ণকৈ আমি যাওঁ এতিয়া মোৰ লগত আছে শিৱৰা আৰু শিৱৰা আৰু মই যাম এতিয়া তো ব'লক কি খবৰ দে অলপ ফুৰি আহোঁ ৰচোন যায় গৈ আছোঁ আৰু গৈ পামেই আৰু বেছি নাই শিৱৰা আছে মোৰ লগত শিৱৰা হাইছেতো হাই দিয়া তো আমি গৈ আছোঁ লাহে লাহে যাই আছোঁ মানে ওচৰতে আমাৰ এই ঘৰটো হৈছে চিপাঝাৰ হাজৰিকাপাৰা এইখিনি জেগা পুখুৰীয়াপাৰা নে পুখুৰীয়াপাৰালৈ গৈ আছোঁ পৰিৱেশ এটা দেখাই আছোঁ আপোনালোকৰ আগলৈ গৈ যাব এটা মনোমোহা পৰিৱেশৰ মাজেৰে গৈ আছোঁ আৰু ছাইডত থকা গছৰ পুলিবিলাক কোনে ৰুইছে বুলি আপোনালোকক আমাৰ শিৱৰাই ক'ব তো আপোনালোক মোৰ লগত গৈ থাকক আৰু বেছি নাই পামেই আৰু বেছি নাই বলক পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ এতিয়া তো সেইখিনি আৰু গছৰ পুলি আছে এইবিলাক কোনে ৰুইছে এইবিলাক নিপু ডেকা যে নিপু ডেকা নামৰ তেওঁ নিজে ৰুইছে এইবিলাক গোটেই মানে গছৰ পুলি এইবিলাক যে চাইডত আছে গছৰ পুলি গোটেইবিলাক তেওঁ ৰুইছে তো তেওঁ এটা ভাল পদক্ষেপ লৈছে ভাল লাগিছে গছৰ পুলি ৰুইছে তো আমিও তেনেকৈ আগবাঢ়ি যাবলৈ আমি কিয় ৰ'ব নালাগিব কাৰণ গছ নহ'লে মানুহ নাথাকে ন গছ থাকিলেহে মানুহ থাকিব তো নিপু ডেকা আপোনালৈ ধন্যবাদ জ্ঞাপন থাকিল মানে ইমানখিনি ভাল এটা পদক্ষেপ লৈছে আপুনি তো আমি গৈ আছোঁ ইয়াত গৈ পামেই আৰু বেছি নাই তো ব'লক আৰু অকণমান আহি পালোঁ এয়া সেইটো ঘৰ তো ব'লক ভিতৰলৈ এইটোৱে এওঁলোকৰ ঘৰ আৰু অতিবাৰ ৰ'দ দিছে সেইকাৰণে ভাইটি মানে বাহিৰত থকা নাই তো ভিতৰত আছে ভিতৰত শুই আছে ভাইটি তো এওঁলোকৰ ঘৰ এইটোৱে নে ভিতৰত আমি গৈ থাকোঁ তো ভিতৰত যাওঁ আৰু ভাইটিৰ লগত কথা পাতোঁ আৰু খুৰীৰ লগতো কথা পাতোঁ কেনেকুৱা কি মানে পৰিস্থিতি হৈ আছে বৰ্তমান তো সকলোখিনি কথা পাতিম আৰু মোৰ লগত আহিছে শিৱৰা আপোনালোকে গমে পায় শিৱৰা এইফালে বহি আছে নমস্কাৰ দিয়া ঠিক আছে আৰু এইফালে খুৰীদেউ আছে খুৰীদেউ আপুনি নমস্কাৰ এটা দি দিয়ক লাহেকৈ আৰু এইটো হৈছে আমাৰ ভাইটি তোমাৰ নামটো কোৱাচোন নমস্কাৰ মোৰ নাম শ্ৰী জিন্তু ডেকা তো আমি খুৰীদেউৰ লগত গোটেইখিনি কথা পাতিম তো মই এটাই ভাল লাগিছিল মই যিদিনা চেঞ্চাছৰ কাম কৰিব আহিছিলোঁ এওঁলোকৰ ঘৰত তেওঁলোকৰ সেইদিনা খুৰীদেউ নাছিল কিন্তু ভাইটি আছিল সেইদিনা আৰু ভাইটিয়ে ঘৰৰ মানে মোবাইল নম্বৰৰ পৰা ধৰক বা তেওঁলোকৰ নাম গোটেইখিনি বৰ ধুনীয়াকৈ কৈছিল মই সেইদিনাই ভাল লাগিছিল আৰু সেইদিনা মই আহিম বুলি ভাবিছিলোঁ কিন্তু মাজতে গেপ হ'ল মই নাহিলোঁ তো এতিয়া মই আহিছোঁ এওঁলোকৰ ঘৰত আৰু ভাইটিৰ লগত কথা পাতিব চেষ্টা কৰিম যদি সি ক'ব বিচাৰে খুৰা ক'ত গৈছে খুৰা চাপৰিত গৈছে আৰু এওঁলোকৰ আৰু ভাইটিৰ এতিয়ালৈকে মানে চৰকাৰী সুবিধা হিচাপে এখন হুইল চেয়াৰ পোৱা নাই তো NGOৰ তৰফৰ পৰা আপোনালোকে পাব নেকি তেনেকুৱাকৈ কিবা NGOৰ তৰফৰ পৰা এটা এখন হুইল চেয়াৰ পাব বুলি এওঁলোকৰ আশা আছে মানে কৈছে নে ক'ৰ NGOটো ক'ৰ চিপাঝাৰৰ ন চতৰ পৰা তেওঁলোকে দিম বুলি কৈছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে এইখিনি সুবিধা কৰি দিব বুলি কৈছে আৰু সেইখিনি কৰি দিয়ে যেন আৰু চৰকাৰৰ এইটো মানে মই আশা কৰোঁ চৰকাৰৰ এনেকুৱা মানে এওঁলোকক হুইল চেয়াৰৰ ব্যৱস্থা কৰি দিব লাগে আৰু তাৰ উপৰি ভাইটিয়ে ব্যক্তিগতভাৱে লেট্ৰিন পাইছেনে নাই লেট্ৰিন বাথৰুম একো নাই লেট্ৰিন বাথৰুমৰ কাৰণে আমাৰ বহুত অসুবিধা হৈ আছে কাৰণ যিহেতুকে ই যাব নোৱাৰে আমি দাঙি নিব লাগে দাঙি নিওঁতে আঁতৰলৈ নিব লাগে অলপ অসুবিধা হয় ধৰ ঘৰতে হ'লে আমি সেইখিনি বেছি সুবিধা পাওঁ মানে আঁতৰলৈ নিব যাওঁতে মহিলা থাকোঁ ঘৰত ডাইৰেক্ট নাথাকে নাথাকোঁতে মোৰ অলপ কষ্ট হয় 18-19 বছৰ ডাঙাটো অসম্ভৱ হয় কিন্তু মোৰ মানে ধৰ
হেৰি হিচাপে মই দাঙি থাকো আৰু উপায়তো নাই। মই এইটো আগৰ ভিডিঅ'টো কৈছিলোঁ আচলতে এনেকুৱাকৈ বিশেষভাৱে সক্ষম ভাইটি ভণ্টি যিয়ে নহওক তেওঁলোকক ব্যক্তিগতভাৱে লেট্ৰিন বাথৰুমৰ ব্যৱস্থা কৰি দিব লাগে। এইটো মই বিচাৰোঁ আচলতে চৰকাৰে এনেকুৱা এটা পদক্ষেপ লওক বুলি মই আশা কৰোঁ। তো ভাইটিয়ে তোমাৰ তুমি ধুনীয়াকৈ ইংলিছ কোৱা বাৰু মই জানো বাৰু। তোমাৰ নামটো আৰু এবাৰ কোৱাচোন। নমস্কাৰ, মোৰ নাম শ্ৰী জিন্তুমণি ডেকা। ঠিক এইদৰে সেইদিনা কৈছিলে মোৰ পঢ়িব ইচ্ছা বুলি কৈছিলে। তো ভাইটিয়ে পঢ়িব বহুত ইচ্ছা। মই সেইদিনা কৈছে মোৰ পঢ়িব ইচ্ছা আছে বুলি কৈছিলে। তো তুমি এনে স্কুলত গৈছিলানে? গৈছিলে। আৰু সুধো এনে বিশেষভাৱে মানে সক্ষম ভাইটি ভণ্টিহঁতসকলে বিশেষভাৱে স্কুল কৰে নহয়নে? চিপা জ্বৰটো আছে তেনেকে। তো তাতে লৈ গৈছিল নে আপোনালোকে? নাই নাই, তাতে লৈ যোৱা নাছিল? আমাৰ ইয়াতে LP স্কুলতে নাম লগাই দিছিলো। তাৰপিছত তাৰমানে ৪ৰ্থ শ্ৰেণীলৈ বাৰু ইয়াক হেৰি কৰা গেল, মানে থৈ আহোঁ। থৈ অহাৰ পিছত মানে স্কুলত পেচাব কৰে, শৌচ কৰা লাগিলে মই যাই নাপাওঁ। তেতিয়া তাৰমানে স্কুলৰ ভিতৰতে শৌচ পেচাব কৰে, কৰাৰ কাৰণে অলপ নিজৰো বেয়া লাগে। সেইকাৰণে তাৰমানে হেৰি কৰি দিলোঁ, স্কুলত যোৱাটো বন্ধ কৰি দিলোঁ। কিন্তু ভাইটিয়ে কিন্তু পঢ়িবৰ কাৰণে বৰ ইচ্ছা। মোক সেইদিনা নোৱাৰে কিন্তু এনে ধৰ মুখেদি হেৰি কৰিব সেইদিনা যিদিনা মই হেৰি কৰিব আহিছিলো সেইদিনা ইয়াৰ নামটো বৰ স্পেলিংটো বৰ ধুনীয়া কৈছে ইংলিছত। এবাৰ ক'ব পাৰিবা নেকি? এতিয়া ক'ব মন নাই ন? মানে অকমান কাহ উঠি আছে ভাইটিৰ, মানে সেইকাৰণে অকমান ক'বলৈ অসুবিধা পাইছে। খুড়ীদেউ ইয়াৰ মাজতে আপোনাক সুধো, আপোনালোকৰ ঘৰৰ সদস্য কিমানজন? 6জন। আৰু ভাইটি এনেকে জন্মৰ পৰা এনেকে আছে যি কি নহওক, মানে 16 এতিয়া কিমান বছৰ হ'ল এনে? 18 বছৰ হ'ল নে? ঠিক আছে, মই আগতে 16-17 বছৰ বুলি ক'লো, মই বাৰু ইমানখিনি গম পোৱা নাছিলোঁ। 18 বছৰ হ'ল। 18 বছৰে এনেকে বিচনাত পৰি থকা এটা কিমান যন্ত্ৰণাৰ কথা সেইটো ভুক্তভোগীয়ে জানিব, আৰু সেইটো আমি অনুভৱ কৰাটো বহুতেই দৰকাৰ। তো আপোনালোকে ভাইটিৰ কাৰণে অকণমান সহায় আগবঢ়ায়, যাতে ইয়াতে ভাইটিৰ একাউণ্ট নম্বৰ IFC কোড দিয়া আছে। আপুনি কিবা ক'ব বিচাৰিব নেকি ৰাইজক? হয়, বিচাৰোঁ সকলো ৰাইজে যাতে মোৰ এই ল'ৰাটোৰ কাৰণে অলপ সহায় সহযোগিতা কৰে, তাৰ কাৰণে মই ৰাইজক অনুৰোধ কৰিছোঁ। আচলতে এটা কথা ভাবক, 18 বছৰে নিজৰ পুত্ৰক এনেকৈ বিচনাত পৰি থকা দেখা পালে মানে অন্তৰখন কেনেকুৱা হ'ব সেইটো ভাবক। আমি যিমানখিনি পাৰোঁ সেইখিনি সহায় কৰিম। আপোনালোকে অকণমান যাতে ভাইটিক সহায় কৰে সেইটো আশা কৰোঁ। তুমি কিবা ক'ব বিচাৰিবা নেকি ৰাইজক? মানে একেবাৰে মানে অকণমান ভাইটিৰ কাহ হৈ আছে, তো ভাইটি মানে ক'বৰ কাৰণে অলপ অসুবিধা হৈ আছে। তো ময়ে কৈছোঁ ভাইটিৰ তৰফৰ পৰা অকণমান ভাইটিক সহায় কৰক আপোনালোকে যেনেকৈ পাৰে। 1 টকা পাৰে, 2 টকা পাৰে, মই আগতেও কওঁ 1 টকা পাৰে, 2 টকা পাৰে, 10 টকা পাৰে, যিমানখিনি পাৰে আপুনি সহায় কৰক। কাৰণ 1 টকাকৈ আপোনালোকে 100জনে সহায় কৰিলেও বহুখিনি, তেনেকৈ অকণমান সহায় কৰিলে এটুপ পানীৰে এটা নদী বৈ যায়। গতিকে আপোনালোকে অকণমান সহায় কৰক, সেইটো আশা কৰোঁ। খুড়ীদেউ আচলতে কিমান কষ্টকৰ হয় এইটো বুজিব আৰু পাৰিছোঁ বাৰু। আৰু খুড়া নাজানে সেইটো নাজানো, কিন্তু মই জানে, সকলোৱে বুজি পায় কষ্ট বুলিয়ে ভাবো। কেনেকুৱা মানে অনুভৱটো কেনেকুৱা আপোনাৰ এইটো মই বুজি পাইছোঁ। আপোনাৰ অনুভৱটো আপোনাৰ 18 বছৰে ভিতৰত যিটো অনুভৱ লৈ আছে সেইটো আৰু বুজোৱাৰ মানে বেলেগ চাওক, এখন হুইল চেয়াৰ নাই, চকীত বহি মানে চকীতে যেনেকৈ ইমান বছৰে 18 বছৰ চকীতে তেওঁক মানে ৰাখিছে, এখন হুইল চেয়াৰো নাই। তো NGOৰ তৰফৰ পৰা হুইল চেয়াৰ এখন ব্যৱস্থা কৰি দিব বুলি কৈছে, চিপাজাৰ NGOৰ তৰফৰ পৰা। মই মানে NGOৰ তৰফৰ পৰা হুইল চেয়াৰ নহয় আচলতে ট্ৰাইচাইকেল দিব বোলে, মানে হুইল চেয়াৰ ট্ৰাইচাইকেল দিব বোলে এখন। তো তেওঁলোকক আকৌ এবাৰ ধন্যবাদ দিব বিচাৰোঁ আপোনালোকক। আপোনালোকে ইমানখিনি সহায় কৰিছে, ইমানখিনি ভাইটিৰ কাৰণে ইমানখিনি কৰি আছে, আপোনালোকক বহুত বহুত ধন্যবাদ। আমিও কৰিম, এনেকৈ ভাল কাম কৰি গৈ থাকিম, আৰু আপোনালোকে মোৰ লগত অকণমান সহায় কৰি যাই দিব আপোনাৰ, সেইটোৱে আশা কৰিছোঁ। তো এইখিনি আছিল তেওঁলোকৰ পৰিৱেশ, আৰু ভাইটিৰ অকণমান সৰু এটা ক্লিপ আপোনালোকে চাই লওক। ধন্যবাদ সকলোকে, ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু সেয়া মোৰ লগত আছে এই ভাইটি, দাদাৰ নামটো কোৱাচোন তুমি? তোমাৰ নামটো কোৱা। তুমি জিন্তুদাৰ ভাইটি হয়নে? কিয় মাত দিয়া নাই তেতিয়া মোক পিছে হ'লে? তুমি লুকাই আছা মনে মনে। কোন ক্লাছত পঢ়া তুমি? প্ৰথম শ্ৰেণীত। অকণমান হেল্প কৰক, মানুহে মানুহৰ বাবে, প্ৰত্যেকবাৰে কওঁ মই মানুহে মানুহৰ বাবে, অকণমান আপোনাক সহায় কৰক। তো ভাইটি আমি গৈ থাকোঁ পিছে হ'লে নহয়নে নে কি? আকৌ কেতিয়াবা আহিম, তোমাৰ খবৰ ল'ম। আমি আছোঁ সদায় নে কি? আমি আছোঁ, ৰাইজ আছে, একো চিন্তা কৰিব নালাগে।
মাত্ৰ তুমি শক্তিশালী শক্তিশালী হৈ থাকিবা সদায় মানসিকভাৱে সদায় শক্তিশালী হৈ থাকিবা আমি আছো তোমাৰ লগত তো ধন্যবাদ এইখিনি সময় আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব নালাগে অকণমান শ্বেয়াৰ কৰি দিব সেইটোৱে আশা কৰিছোঁ ছাবস্ক্ৰাইব কৰিব দৰকাৰ নাই লাইক কৰিব নালাগে যদি আপোনালোকে ভাল পাইছে তেন্তে কমেণ্ট কৰিব কমেণ্টত জনাব মই সহায় কৰিছোঁ বুলি সেইটোৱে বিচাৰোঁ মই আজি ভিডিঅ'টো এইখিনিতে সমাপ্তি জনাইছোঁ আৰু এনেকৈ আগলৈ কাম কৰি গৈ থাকিম আপোনালোকে অকণমান সহায় কৰিব মোৰ লগত সদায় থাকিব আৰু এইটোৱে আশা কৰিছোঁ তো তেনেহ'লে আজিলৈ বাই বাই নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে